হে কুন্দি আজিৰ দিনটো কুহলে পাৰ কৰে যেন বৰ গৰম দেই সঁচাকৈ দেই আমাৰ নিচিনা মানুহ মৰিব আৰু কাম বন নাই এই লকডাউনত কাম বিচাৰি গ'লেও কাম নাপাওঁ ক'ত যাওঁ কি কৰোঁ ঘৰ চলিবলৈ অসুবিধা হৈ গৈছে আজি সঁচাকৈ দেই দুখীয়া হৈ জন্ম ল'ব নাপায় আৰু বাবা বাবা পইচা দিয়ক না মোবাইলৰ ৰিচাৰ্জ ভৰাবৰ কাৰণে বেলেঞ্চ নথকা আজি 3 মাহ হৈ গ'ল সদায় দিম বুলি কৈ আজিলৈকে দিয়া নাই সঁচাকৈও ল'ৰাটোক দিম বুলি কৈ মই দিবই পৰা নাই মিছা কৈ থকাৰ নিচিনা বাবা কি কৈ আছো নাই শুনা নেকি মই আজি এইবিলাক নাজানো ৰাতি লাগিলে বাতি নাখাওঁ গামোচা বান্ধিম তথাপিও আজি মোক পইচা লাগিবই দিম দে তই চিন্তা কৰিব নালাগে এটা জেগাত পইচা পাবলগীয়া আছে তাত যাওঁ তই চিন্তা নকৰিবি বাবা দিম দে বাবাক মই কি কৈ পালোঁ মই পগলাটো একোৱেই ভাবি নাচাওঁ বাবাই যে আমাক ইমান কষ্টকৈ পঢ়ি আছে তে বৰ ভুল কৰিলোঁ জয়কুন্দি ফাৰ্ষ্ট টাইম এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ চ' ভাবিছেনে বেয়া হৈছে আপোনালোকে জনাব ভিডিঅ'টো ইমান ভালকৈ উপস্থাপন কৰিব পৰা নাই যিহেতু ফাৰ্ষ্ট টাইম কৰিছোঁ আৰু ইমান আইডিয়াও নাই আৰু আপোনালোকে কাহিনীটো বুজি পাইছেনে নাই যদি বুজি পাইছে তেনেহ'লে ভালেই আৰু যদি বুজি পোৱা নাই অলপমান বুজিবৰ কাৰণে চেষ্টা কৰক হয়তো চাগে আপুনি এনেকুৱা প্ৰব্লেম ফেচ কৰা নাই কিন্তু এনেকুৱা প্ৰব্লেম ফেচ কৰা বহুতো মানুহ আছে বুলি মই ভাবোঁ যিহেতু ময়ো সেই প্ৰব্লেমটো ফেচ কৰিছোঁ এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে এই মহামাৰী সোনকালে নাইকিয়া হ'ব লাগে এই পৃথিৱীৰ পৰা যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব যদি আপুনি আমাৰ মিছা ষ্টুডিঅ' চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব তাৰপিছত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আমাৰ মিছা ষ্টুডিঅ' চেনেলৰ নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপুনি পোনপ্ৰথমে পায় ভিডিঅ' শেষত নেক্সট লগ পোৱাৰ জয়কুন্দি জয় আই অসম